দোকানৰ পৰা জোতা এনেকৈ লৈ পলাইছে গাইজ চাওক আপুনি হে গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল চেনেলটোত আগতে কভাৰ ভিডিঅ' দিয়া আছিলে এতিয়া আমি লাহে লাহে ভাবিছোঁ ব্লগ দিম বুলি আৰু মানে আজি আমি বজাৰ কৰিবলৈ ওলাই আহিছোঁ তো চাওক আমি কিয় বজাৰ কৰিছোঁ কেলৈ বজাৰ কৰিছোঁ আমি ক'লৈ যাম অ'কে চাই ল'ব ইচ্ছা কাম নাইকিয়া মানুহ হয় য'তে ত'তে পিটপিটাই সোমাই দিয়া মানুহ साले का खोपड़ी तोड़ साले का বিশালৰ বিল 8,800 টকা আমি এতিয়া বিশালৰ পৰা এগেইন বেলেগত শ্বপিং কৰিব গৈ আছোঁ বেটেৰী গাইজ আমি এই মানে বিচাৰি আছোঁ এতিয়া তাইক ট্ৰলিটো ল'বই পৰা নাই যোনটো সামগ্ৰীটো মানে য'ত আমি কাপোৰ চাপোৰ ভৰাই নিম সেই বস্তুটো বৰ্তমান পোৱাহিয়ে নাই আৰু ঘূৰি ফুৰিছোঁ আপোনালোককো দেখাই দিছোঁ আমাৰ এই চিষ্টেমৰ দাম এইখন আৰু তাজমিন এতিয়া কোৱা তোমাৰ নমস্কাৰ আৰু আমি টাউনতে লগ পালোঁ আমাৰ দাদা এজন এয়া আমাৰ ৰাইজত কি ভাগীৰথী এই তাইৰ নামটো কোৱাটো হ'লে এইবোৰ ব্লগ বনি আছেতো আমাৰ এইটো কৈ দিয়ক কিবা এটা লাগিলে আজি লগ পাই এজনী বৰ উৎপতীয়া ছোৱালী লগ পালে মানে ভালেই লাগে গতিকে লগ পাই থাকিম আমাৰ মুখৰ আগত এখন ৰখৰাজ বেকাৰী আছে তেওঁ আমাক কিবা এটা খুৱাই দিম বুলি ভাবিছোঁ তো আমি ক আমি খাইছোঁ এতিয়া সকলো ঘুগুনি বজাৰ কি কৰিলি ক মই এতিয়া ট্ৰলি কিনিলোঁ আৰু পেণ্ট এটা কিনিলোঁ পেণ্টটো মানে 30 টকা বাকী কৰি থৈ আহিছোঁ কিন্তু মোৰ হয় বজাৰখিনি হে বজাৰখিনি মোৰ হয় 50 টকা আৰে চাওক আমি ইমান দূৰলৈ যাম আপুনি তেনেকৈ কয় সেইটোতো বহুত দিনৰ কাষ্টমাৰ কাৰণে আমাক ডিছকাউণ্ট কিমান ডিছকাউণ্ট হ'ব আপুনি কিমানত দিছে আপুনি কৈছোঁ তেওঁ 500 দিছে চাওক এইটো ইমান দামী নহয় ন তেওঁ কৈছোঁ আমি 200 টকা দিবলৈ কিন্তু পাৰিব নাই 200 টকাত 200 টকা পাৰিব নাই নোৱাৰে গাইজ নেপায় আমালৈ অকণমান দুখ লাগিব লাগে হয়নে साले का खोपड़ी तोड़ साले का দোকানৰ পৰা জোতা এনেকৈ লৈ পলাই ক'ত যায় আপুনি জোতা চোতা চুৰ কৰি আমাৰ শ্বপিং হৈ গ'ল এতিয়া আমি গৈ আছোঁ ঘৰ এতিয়া টিপুল হৈ গৈ আছোঁ যিহেতু আমাৰ বেটেৰী যাবলৈ পইচা নাই যিহেতু চব পইচা কাপোৰ কিনিলোঁ আৰু ক'ৰ কাৰণে শ্বপিং কৰিছোঁ কিয় শ্বপিং কৰিছোঁ ক'ত যাম আৰু 2 দিনৰ পিছত গম পাই যাব বাই